নমস্কাৰ সকলোকে কপিল কাকতিৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ভাৰতীয় অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিম। যেহেতু স্বাধীনতা পূৰ্বৰ ভাৰতীয় অৰ্থনীতিৰ বিষয়ে মোৰ অন্য এটা ভিডিঅ'ত আলোচনা কৰা হৈছে, গতিকে এই ভিডিঅ'টোত আমি 1950 চনৰ পৰা অৰ্থাৎ স্বাধীনতাৰ পিছৰ পৰা 1990 চনলৈ কিদৰে ভাৰতীয় অৰ্থনীতিয়ে বিকাশ লাভ কৰিছিল তাক আলোচনা কৰিম। বিশেষকৈ তিনিটা বিষয় এই ভিডিঅ'টোত মুখ্য বিষয় হিচাপে চুবলৈ চেষ্টা কৰা হ'ব। সকলোৱে যাতে ভিডিঅ'টোৰ শেষলৈকে চাই আৰু কিছু হ'লেও উপকৃত হয় তাৰ আশা ৰাখিছোঁ। সেই বিষয়কেইটা হৈছে ভাৰতবৰ্ষই ইংৰাজ অধীনৰ পৰা মুক্ত হৈ কি উপায়েৰে দেশৰ অৰ্থনীতি ঠন ধৰিবলৈ চেষ্টা কৰিছিল। ২ নম্বৰতে ভাৰতীয় অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ভাৰতবৰ্ষৰ চৰকাৰে প্ৰথম অৱস্থাত কি ব্যৱস্থা হাতত লৈছিল বা কি পৰিকল্পনা হাতত লৈছিল। আৰু ৩ নম্বৰটো হৈছে 1950 চনৰ পৰা 1990 চনৰ মাজৰ সময়ছোৱাত কৃষি খণ্ড, উদ্যোগ খণ্ড আৰু বৈদেশিক বাণিজ্যৰ অৱস্থা কি আছিল। গতিকে পলম নকৰোঁ, আমি ভিডিঅ'টোৰ মূল বিষয়ে আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছিলে যে ভাৰতবৰ্ষই ইংৰাজ অধীনৰ পৰা মুক্ত হৈ কি উপায়েৰে দেশৰ অৰ্থনীতি ঠন ধৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ বাবে আমি অৰ্থনীতিৰ দুটা ভাৱধাৰা জানিব লাগিব, পুঁজিবাদী আৰু সমাজবাদী। পৃথিৱীৰ প্ৰায়বোৰ দেশ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক একে সময়তে স্বাধীনতা লাভ কৰিছিল। সকলো দেশকে এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বৰ পুঁজিবাদী ভাৱধাৰা আৰু ৰাছিয়াৰ নেতৃত্বৰ সমাজবাদী ভাৱধাৰাই আকৰ্ষিত কৰিছিল। এই পুঁজিবাদী ভাৱধাৰা মানেনো কি? যি অৰ্থনৈতিক ভাৱধাৰাৰ মতে ব্যক্তিক স্বতন্ত্ৰতা দি দেশৰ অৰ্থনৈতিক অৱস্থাৰ উত্তৰণ ঘটোৱাৰ চেষ্টা কৰা হয় তাকেই পুঁজিবাদী ভাৱধাৰা বোলে। এই ভাৱধাৰাৰ মতে চৰকাৰৰ ভূমিকা কেৱল আভ্যন্তৰীণ শান্তি শৃংখলা বজাই ৰখা আৰু বহিঃশত্ৰুৰ পৰা দেশক ৰক্ষা কৰাই হৈছে চৰকাৰৰ মূল কথা। প্ৰত্যেক ব্যক্তিয়ে নিজৰ উন্নতি নিজেই কৰিব বিচাৰে, গতিকে সকলোকে স্বাধীনতা প্ৰদান কৰিলে দেশৰ উন্নতি সম্ভৱ হ'ব। এইটোৱেই আছিল পুঁজিবাদী ভাৱধাৰাৰ মূল মন্ত্ৰ। আনহাতে সমাজবাদী ভাৱধাৰাত সমাজৰ কল্যাণ হোৱাটোৱেই অৰ্থনীতিৰ মূল উদ্দেশ্য আছিল। গতিকে চৰকাৰে এই ক্ষেত্ৰত মুখ্য ভূমিকা ল'ব লাগিছিল। সকলো লোকৰ মাজত সমতা বজাই ৰাখি অৰ্থনৈতিক কাম কাজ কৰিলে সমাজৰ উন্নতি সম্ভৱপৰ হয় বুলি এই ভাৱধাৰাই বিশ্বাস কৰিছিল। গতিকে আমি দেখা পাইছিলোঁ এই দুয়োটা ভাৱধাৰাই নিজৰ ক্ষেত্ৰত যথেষ্ট যুক্তি ৰাখিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী ভাৱধাৰাই আৰু ৰাছিয়াৰ নেতৃত্বত সমাজবাদী ভাৱধাৰাই পৃথিৱীৰ বিভিন্ন দেশৰ নতুন স্বাধীন হোৱা দেশবিলাকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এখন দেশত যিহেতু তিনিটা মূল কেন্দ্ৰীয় সমস্যা থাকে, সেইকেইটা হৈছে কি বস্তু উৎপাদন কৰিম আৰু কিমান উৎপাদন কৰিম, ২ নম্বৰতে কেনেকৈ উৎপাদন কৰিম আৰু ৩ নম্বৰতে কাৰ বাবে উৎপাদন কৰিম। স্বাভাৱিকতে পুঁজিবাদী ভাৱধাৰা আৰু সমাজবাদী ভাৱধাৰাই এই কেন্দ্ৰীয় সমস্যাকেইটাৰ সমাধান সূত্ৰ পৃথকে নিৰ্ণয় কৰিছিল। ব্যক্তি স্বতন্ত্ৰতাত বিশ্বাসী পুঁজিবাদী ভাৱধাৰাই লাভ বা মুনাফাৰ বাবে আৰু ধনিক শ্ৰেণীৰ বাবেই উৎপাদনৰ কথাত গুৰুত্ব দিছিল। কিন্তু সমাজবাদী ভাৱধাৰাই তাৰ বিপৰীতে সমাজৰ সামূহিক কল্যাণৰ বাবে সমাজৰ সকলো লোকৰ প্ৰয়োজন পূৰাবৰ বাবে উৎপাদন কৰাৰ ওপৰতহে গুৰুত্ব দিছিল। নতুনকৈ স্বাধীন হোৱা দেশ হিচাপে ভাৰতবৰ্ষই এই দুয়োটা গোষ্ঠীৰ ভাৱধাৰাৰ পৰা আঁতৰি এটা সুৰক্ষিত স্থানত অৱতীৰ্ণ হৈছিল, যাতে দুয়ো গোষ্ঠীৰ দেশসমূহৰ লগত সৌহাৰ্দ্যজনিত সম্পৰ্ক বজাই ৰাখি বৈদেশিক বাণিজ্যৰ বিকাশ কৰিব পাৰি আৰু দেশৰ অৱস্থাৰ উন্নতি ঘটাব পাৰি। সেয়ে দুয়োটা ভাৱধাৰাৰ গোষ্ঠীৰ ক্ষেত্ৰত নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল, অৰ্থাৎ গোষ্ঠীৰ নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল ভাৰতবৰ্ষই আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে দেশৰ উত্তৰণৰ সপোন ৰচিছিল, য'ত কিছু ক্ষেত্ৰত পুঁজিবাদী নীতি আৰু কিছু ক্ষেত্ৰত সমাজবাদী নীতি অৱলম্বন কৰিছিল। অৰ্থাৎ কিছু ক্ষেত্ৰত ব্যক্তিক স্বতন্ত্ৰতা দিছিল আৰু কিছু ক্ষেত্ৰত সামাজিক দায়িত্ববোধৰ পৰিচয় দিছিল। এতিয়া আহোঁ আমি দ্বিতীয়টো প্ৰশ্নলৈ। ভাৰতীয় অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে
ভাৰতবৰ্ষৰ চৰকাৰে কি ব্যৱস্থা বা কি পৰিকল্পনা হাতত লৈছিল? ইয়াৰ উত্তৰত আমি ক'ব লাগিব, ইতিমধ্যে আমি স্বাধীনতা পূৰ্বৰ ভাৰতীয় অৰ্থনীতি নামৰ যিটো ভিডিঅ' প্ৰকাশ কৰিছোঁ, তাত অতি প্ৰাচীন কালত ভাৰতবৰ্ষ এখন যে সমৃদ্ধিশালী দেশ আছিল তাৰ কথা উনুকিয়াই অহা হৈছে। এই সমৃদ্ধিশালী দেশখনৰ প্ৰতি আকৰ্ষণ হৈ বহু দূৰৰ পৰা আনকি ইউৰোপৰ ব্যৱসায়ীসকলেও ভাৰতবৰ্ষত বেপাৰ কৰিবলৈ মন কৰিছিল। কিন্তু ব্ৰিটিছৰ কবলৰ পৰা স্বাধীন হৈ যিসকলে দেশৰ শাসনভাৰৰ বাঘ জৰীডাল হাতত লৈছিল, তেওঁলোকে পূৰ্বতে স্বাধীনতা আন্দোলনৰ নেতাহে আছিল। আকৌ এবাৰ কৈছোঁ, যিসকলে ব্ৰিটিছৰ শাসনত স্বাধীনতা আন্দোলনৰ নেতা আছিল, তেওঁলোকেহে বৰ্তমান এই স্বাধীন ভাৰতৰ যি শাসনৰ দায়িত্ব সেইখিনি গ্ৰহণ কৰিছিল। গতিকে দেশৰ প্ৰশাসনিক নেতৃত্বৰ অভিজ্ঞতা তেওঁলোকৰ নাছিল, কেৱল আন্দোলনৰ নেতাহে আছিল। প্ৰশাসনিক দক্ষতা বা নেতৃত্বৰ তেওঁলোকৰ অভিজ্ঞতাৰ অভাৱ আছিল। সেয়ে বিভিন্ন দেশৰ আৰ্হিৰে পৰিকল্পনা প্ৰস্তুত কৰিব খুজিছিল। পৰিকল্পনা নকৰাকৈ কেতিয়াও দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব নোৱাৰে। প্লেনিংটো অতি দৰকাৰ হয়। যিকোনো কামৰ ক্ষেত্ৰত আমি দেখা পাওঁ, জীৱনৰ যিকোনো ক্ষেত্ৰতে আমি দেখা পাওঁ বা সমাজৰ যিকোনো ক্ষেত্ৰতে দেখা পাওঁ যে এটা সুপৰিকল্পনা নহ'লে কেতিয়াও কাৰ্যটো সুন্দৰভাৱে সমাপন কৰিব পৰা নাযায়। তাৰ বাবে 1950 চনত ভাৰতৰ প্ৰধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ পৰিকল্পনা আয়োগ গঠন কৰিছিল, য'ত 5 বছৰ মূৰে মূৰে একোখন পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। এই পৰিকল্পনাৰ লক্ষ্য আছিল 4টা। প্ৰথমটো হৈছে বৃদ্ধি, আধুনিকীকৰণ, দ্বিতীয়তে 3 নম্বৰটো হৈছে আত্মনিৰ্ভৰশীলতা আৰু 4 নম্বৰটো হৈছে সমতা। এইকেইটাই হৈছে মূল লক্ষ্য পৰিকল্পনাৰ। আমি যদি বৃদ্ধিৰ কথাটো চাবলৈ যাওঁ, তেন্তে আমি তাত জানিব লাগিব যে বৃদ্ধিয়ে সামগ্ৰী আৰু সেৱাৰ উৎপাদন কৰিবলৈ দেশখনৰ সামৰ্থ্য বৃদ্ধিক বুজায়। এই ক্ষেত্ৰত বৃদ্ধি বুলি কওঁতে উৎপাদনক্ষম মূলধন বৃদ্ধি, পৰিবহণৰ সুবিধা বৃদ্ধি, বেংক, ডাকঘৰ আদি ব্যৱস্থাৰ দৰে সহায়ক সেৱাৰ বৃদ্ধিক বুজোৱা হৈছে। যদিও মুঠ ঘৰুৱা উৎপাদনৰ সুস্থিৰ বৃদ্ধি আমি অৰ্থনৈতিক বৃদ্ধিৰ ভাল নিৰ্দেশক বুলি ভাবিব পাৰোঁ। অৰ্থাৎ যিমানেই মুঠ ঘৰুৱা উৎপাদন বাঢ়িব, সিমানেই তাৰ সুফল দেশৰ জনসাধাৰণে লাভ কৰিব। যেনে এটা কেক যিমানে ডাঙৰ হ'ব, সিমানে অধিক লোকে তাৰ পৰা উপকৃত হ'ব বা সেইটো অধিক লোকে ভোগ কৰিব পাৰিব। গতিকে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হ'লে তাৰ সুফল দেশৰ বেছিভাগ জনসাধাৰণে লাভ কৰিব পাৰিব। দ্বিতীয়টো হৈছে পৰিকল্পনাৰ দ্বিতীয়টো লক্ষ্য হৈছে আধুনিকীকৰণ। সামগ্ৰী আৰু সেৱাৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে উৎপাদনকাৰীসকলে নতুন প্ৰযুক্তিবিদ্যা গ্ৰহণ কৰিব লাগিব। পুৰণি প্ৰযুক্তিৰে বা উপায়েৰে কেতিয়াও কৃষি উৎপাদনেই হওক, ঔদ্যোগিক উৎপাদনেই হওক বৃদ্ধি কৰিব কেতিয়াও নোৱাৰে। ইয়াৰ লগে লগে সামাজিক দৃষ্টিভংগীও আধুনিক হ'ব লাগিব। নতুবা নতুন প্ৰযুক্তি কৌশলক পুৰণি দৃষ্টিভংগীৰে চালে সদায় ই অশুদ্ধ যেন দেখা যাব। যেনে মহিলাসকলক পৰম্পৰাগতভাৱে ঘৰৰ ভিতৰত থাকি কাম বন কৰাৰ পৰিৱৰ্তে পুৰুষৰ সমানে সমানে বিভিন্ন আৰ্থিক কাম কাজত অংশগ্ৰহণ কৰাব পাৰিব লাগিব। তেতিয়া তেনে দৃষ্টিভংগী আমি যদি ল'ব পাৰোঁ, আধুনিক দৃষ্টিভংগী ল'ব পাৰোঁ, তেতিয়াহে এই আধুনিকতাটো প্ৰকৃতাৰ্থত আহিব পাৰিব বুলি আমাৰ বিশ্বাস। পৰিকল্পনাৰ তৃতীয়টো লক্ষ্য হৈছে আত্মনিৰ্ভৰশীলতা। ভাৰতবৰ্ষই পৰিকল্পনা 1950 চনৰ যি পৰিকল্পনা আয়োগ, ঠিক তেতিয়াৰ পৰাই কৰিবলৈ আৰম্ভ কৰিছিল। যদিও পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনৰ পৰা আৰম্ভ হৈছে। এই নতুন স্বাধীন দেশ হিচাপে ভাৰতৰ নেতৃবৰ্গই বিদেশী কোম্পানীৰ প্ৰতি কিন্তু প্ৰথম অৱস্থাত যথেষ্ট সন্দেহ প্ৰকাশ কৰিছিল। আৰু সেইটো স্বাভাৱিক, কাৰণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনা এটা কোম্পানী যিহেতু ভাৰতবৰ্ষখনক অধীন কৰি থৈ গৈছিল, গতিকে
ভাৰতৰ নেতৃবৰ্গই বিদেশী ডাঙৰ কোম্পানীবিলাকৰ প্ৰতি অলপ সন্দেহ প্ৰকাশ কৰাটো প্ৰথম অৱস্থাত ভাৰতৰ স্বাধীন হোৱাৰ সময়ত সন্দেহ প্ৰকাশ কৰাটো স্বাভাৱিক এটা কথা, বা যিটো এটা সময়ত স্বাভাৱিক ধাৰণা আছিল, কাৰণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়েও ভাৰতৰ ব্যৱসায় কৰিবলৈ আহি আমাৰ দেশ অধীন কৰিছিল। বিশেষকৈ ভাৰতবৰ্ষৰ দৰে এখন জনবহুল দেশত খাদ্য শস্যৰ আত্মনিৰ্ভৰশীলতা অতি জৰুৰী আছিল, যিটো আমাৰ মুখ্য বিষয়ো আছিল। খাদ্য শস্যৰ ক্ষেত্ৰতে যদি আমি আন দেশলৈ চাবলগীয়া হয় বা আন দেশৰ পৰা খাদ্য শস্য যদি আমদানি ভাৰতৰ দৰে এখন জনবহুল দেশে কৰিবলগীয়া হয়, তেন্তে অন্য বিষয়ত আমি নিঃসন্দেহে কাম কৰিবলৈ অসুবিধা হ'ব। ঠিক তেনেদৰে প্ৰযুক্তিবিদ্যা বা আন মূলধনৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই আত্মনিৰ্ভৰশীল নীতি ল'বলৈ চেষ্টা কৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ ঠিক পিছতেই। 4 নম্বৰ যিটো পৰিকল্পনাৰ লক্ষ্য, সেইটো হৈছে সমতা। আমি জানো ব্ৰিটিছে ভাৰতীয় অৰ্থনীতিক প্ৰায় কোঙা কৰিছিল। বহুতো অঞ্চলৰ মানুহৰ জীৱন প্ৰণালী দুৰ্বিষহ হৈ পৰিছিল বা বহুতো লোক দৰিদ্ৰতাৰ কবলত পৰিছিল, যাক আমি দৰিদ্ৰতাৰ পাকচক্ৰ বুলি কওঁ। গতিকে চহকী লোকসকলৰ লগত দুখীয়া শ্ৰেণীৰ লোকেও যাতে অৰ্থনৈতিক প্ৰগতিৰ সুফল ভোগ কৰিবলৈ পায়, তাৰ বাবে সকলো শ্ৰেণীৰ লোকৰ খাদ্য, বাসস্থান, শিক্ষা, স্বাস্থ্য আদি প্ৰয়োজনসমূহ পূৰণ কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰাটো অতি জৰুৰী হৈ পৰিছিল। তেতিয়াহে প্ৰকৃতাৰ্থত আমাৰ দেশখন উন্নতি হৈছে বুলি ক'ব পাৰিম। বা যি কি নহওক, এই 4টাই হৈছে মূল লক্ষ্য। ইয়াৰ উপৰি আনুষংগিক বহুতো লক্ষ্য আছে। গতিকে বৃদ্ধি, আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতা আৰু সমতা প্ৰতিষ্ঠা, এই 4টাই হৈছে পৰিকল্পনাৰ মূল লক্ষ্য। এতিয়া আহোঁ আমি 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰলৈ, যে স্বাধীনতাৰ ঠিক পিছতে বা 1950 চনৰ পৰা 1990 চনৰ ভিতৰত কৃষিখণ্ড, উদ্যোগ খণ্ড বা বৈদেশিক বাণিজ্য যিটো খণ্ড, সেইবিলাকৰ অৱস্থা কেনেকুৱা আছিল, সেই কথা জানিবলৈ হ'লে প্ৰথমতে আমি কৃষিখণ্ডৰ বিষয়ে জানি লওঁ আহা। কৃষিখণ্ডৰ আমি যদি ইয়াৰ ভিতৰত ভালদৰে সোমাই চাওঁ, তেতিয়া আমি দেখা পাওঁ স্বাধীনতা পূৰ্বৰ ভাৰতীয় অৰ্থনীতিৰ নামৰ ভিডিঅ'টোত ইতিমধ্যে আমি পাইছোঁ যে ইংৰাজে ভূমি সংস্কাৰ নামত জমিদাৰ বুলিয়েই এক মধ্যভোগী শ্ৰেণীৰ জন্ম দিছিল, যি কৃষিৰ উন্নয়নত গুৰুত্ব দিয়া নাছিল। দ্বিতীয়তে, দেশীয় উদ্যোগ বা কুটিৰ শিল্পসমূহ বন্ধ কৰি শ্ৰমিকসকলক কৃষিখণ্ডলৈ পঠিয়াই ঔদ্যোগিক উৎপাদন কমাব বিচাৰিছিল আৰু ইংলেণ্ডৰ উদ্যোগত প্ৰয়োজন হোৱা কেঁচামালৰ বাবে কৃষি উৎপাদনৰ গুৰুত্ব বিশেষকৈ নগদী শস্যতে আবদ্ধ ৰাখিব বিচাৰিছিল। খাদ্য শস্যৰ নাটনিয়ে সমস্যাৰ সৃষ্টি কৰিছিল। কৃষি উন্নয়নৰ কোনো ব্যৱস্থা নাছিল। এনেবোৰ সমস্যাৰ মাজত থাকোঁতেই ভাৰতবৰ্ষ ব্ৰিটিছৰ পৰা স্বাধীন হৈছিল। গতিকে সমস্যাবোৰ সমস্যাই হৈ থাকিল, কিন্তু ব্ৰিটিছ গুচি গ'ল আৰু সেই সমস্যাসমূহৰ পৰিত্ৰাণৰ ভাৰ আমাৰ হাতত দি থৈ গুচি গ'ল। কিন্তু স্বাধীন হ'লেও কৃষিখণ্ডত দেখা দিয়া সমস্যাসমূহ ভাৰতবৰ্ষৰ নেতাসকলে নাইকিয়া কৰিব পৰা নাছিল, কাৰণ হঠাতে কোনো এটা পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয়। এনে সমস্যাসমূহৰ সমাধানৰ বাবে ভাৰতবাসীক কিছু সময়ৰ প্ৰয়োজন হৈছিল, কিছু পৰিকল্পনাৰ প্ৰয়োজন হৈছিল। 1950 পৰা 1990 চনৰ মাজৰ সময়ছোৱাত পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ জৰিয়তে এনে সমস্যা সমাধানৰ চেষ্টা কৰা হৈছিল। তাৰ ভিতৰত এটা হ'ল ভূমি সংস্কাৰ, য'ত মধ্যস্বত্বভোগী যি জমিদাৰ শ্ৰেণী আছিল, সেই জমিদাৰ শ্ৰেণীৰ ব্যৱস্থাটো লোপ কৰা হ'ল, নাইকিয়া কৰা হ'ল। প্ৰত্যেক কৃষকৰ মাটিৰ এটা উচ্চ সীমা নিৰ্ধাৰণ কৰা হ'ল, নাইবা যিবিলাক ধনী কৃষক আছিল, ধনিক শ্ৰেণী আছিল, তেওঁলোকে মাটিৰ যথেষ্ট নিজৰ হাতত ৰাখিছিল আৰু দুখীয়া কৃষকৰ হাতত মাটিৰ পৰিমাণটো কম আছিল। দুখীয়া কৃষকৰ মাজত ভূমিৰ সমবিতৰণ কৰা হ'ল। গতিকে এইবিলাক ব্যৱস্থা ভাৰতৰ স্বাধীনতাৰ পিছত লোৱা হৈছে ভাৰতবৰ্ষৰ চৰকাৰে, আৰু স্বাধীনতাৰ সময়ত যি সমস্যা, কৃষিখণ্ডৰ ক্ষেত্ৰত সমস্যা ব্ৰিটিছে আমাৰ মাজতে এৰি থৈ গৈছিল, সেই সমস্যাসমূহ পৰিত্ৰাণ পাবৰ কাৰণে
এনেধৰণৰ কিছুমান ব্যৱস্থা হাতত লোৱা আমি দেখা পাইছিলোঁ। ভাৰতবৰ্ষৰ নতুন স্বাধীন হোৱা নতুন চৰকাৰখনে এনেধৰণৰ ব্যৱস্থা হাতত লৈছিল। অৱশ্যে কিছুমান স্বাৰ্থলোভী মানুহৰ বাবে প্ৰত্যেক ৰাজ্যতে এই কাৰ্য, যেনে মাটিৰ উচ্চ সীমা নিৰ্ধাৰণ, জমিদাৰ শ্ৰেণী নাইকিয়া কৰা, এনেধৰণৰ কাৰ্য প্ৰকৃতাৰ্থত ৰূপায়িত কৰিব পৰা গৈছিল বুলি ক'ব নোৱাৰি। কাৰণ কিছুমান স্বাৰ্থলোভী মানুহ প্ৰত্যেক অঞ্চলতে আছিলে, যিবিলাকে নিজৰ সুবিধামতে কিছুমান নীতি নিয়ম গঢ়ি উঠিছিল, কিছুমান ব্যৱস্থা গঢ়ি উঠিছিল আৰু তেওঁলোকৰহে লাভ হৈছিল। বা যি কি নহওক, চৰকাৰৰ ফালৰ পৰা কিন্তু সমস্যাসমূহ, কৃষিখণ্ডৰ সমস্যাসমূহ নাইকিয়া কৰিবলৈ কিন্তু যত্নপৰ হৈছিল। দ্বিতীয়তে, এই সময়ছোৱাত সেউজ বিপ্লৱৰ সূচনা হৈছিল। ই এটা ডাঙৰ বিষয়, কাৰণ কৃষিখণ্ডত কথা যেতিয়া আমি আলোচনা কৰিম 1950 চনৰ পৰা 1990 চনৰ ভিতৰত, তেতিয়া সেউজ বিপ্লৱৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ ঠাই দখল কৰি থাকে। যিখন দেশত স্বাধীনতাৰ সময়ত 75% লোক কৃষি নিৰ্ভৰ, সেইখন দেশত কৃষি উন্নতিৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱাটো চৰকাৰৰ এটা মূল দায়িত্ব বুলি গণ্য কৰা হৈছিল। কাৰণ 75% লোক কৃষি নিৰ্ভৰ। কাৰণ ভবা হৈছিল যে কৃষিখণ্ডৰ যিহেতু অধিক সংখ্যক লোক জড়িত, কৃষিখণ্ডতে বেছিভাগ মানুহ জড়িত, 75% লোক, গতিকে ইয়াৰ উন্নতিয়ে, অৰ্থাৎ কৃষিখণ্ডৰ উন্নতিয়ে দেশৰ বেছিভাগ লোককে চুই যাব পাৰিব। যদি এই 75% লোকে কাম কৰি থকা সেই কৃষিখণ্ডবিলাক যদি আমি উন্নতি কৰিব পাৰোঁ, তেন্তে আমি গম পাম যে 75% মানুহেই উপকৃত হৈছে। সেউজ বিপ্লৱৰ প্ৰথম অৱস্থাত, অৰ্থাৎ 1960 দশকৰ মাজভাগৰ পৰা 1970 দশকৰ মাজভাগলৈ পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি চহকী ৰাজ্যত উচ্চ উৎপাদনক্ষম বীজ, যাক কোৱা হয় হাই ইল্ডিং ভেৰাইটি, এই উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচলন সীমাবদ্ধ আছিল। মানে দেশৰ সকলো ৰাজ্যতে এই সেউজ বিপ্লৱৰ প্ৰভাৱ প্ৰথম অৱস্থাত দেখা পোৱা নগৈছিল। তদুপৰি এই সময়ছোৱাত বিভিন্ন ৰাজ্যত উন্নত জলসিঞ্চনৰ সুবিধা, ৰাসায়নিক সাৰৰ বৰ্ধিত যোগান, কীটনাশকৰ প্ৰয়োগ, উন্নত কৃষি সঁজুলি আদিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। প্ৰথম অৱস্থাত যদিও সকলো ৰাজ্যতে চুই যোৱা নাছিল, কিন্তু এই নতুন নতুন যিবোৰ ব্যৱস্থা, উচ্চ উৎপাদনক্ষম বীজ হওক, ৰাসায়নিক সাৰ প্ৰয়োগ হওক, সেইবিলাকৰ নতুন যি ধাৰণা কৃষিখণ্ডলৈ আহিছিলে, সেইবিলাক কিন্তু বিভিন্ন অঞ্চললৈ বিয়পি গৈছিল। সেউজ বিপ্লৱৰ দ্বিতীয়টো যিটো পৰ্যায়, সেইটো 1970 দশকৰ মাজভাগৰ পৰা 1980 দশকৰ মাজভাগলৈ বুলি আমি ক'ব পাৰোঁ। এই সময়ছোৱাত উন্নয়নৰ প্ৰক্ৰিয়া অন্য ৰাজ্যবিলাকতো যথেষ্ট বিস্তাৰিত হৈছিল। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষই খাদ্যশস্যৰ নাটনি দূৰ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা PL 480 আঁচনিৰ অন্তৰ্গত আমদানি কৰিছিল। কিন্তু সেউজ বিপ্লৱে ভাৰতবৰ্ষৰ খাদ্যশস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি পেলালে। লগতে পূৰ্বতকৈ খাদ্যশস্যৰ দাম নিম্নগামী হ'ল। কাৰণ আমি জানো, যেতিয়া যিকোনো বস্তুৰ যোগানটো বাঢ়ি যায়, তেতিয়া তাৰ দামটো কমি যায়। বা যিকোনো বস্তু যেতিয়া এভেইলেবল হয়, প্ৰচুৰভাৱে পোৱা যায়, তেতিয়া তাৰ যিটো মূল্য, তাৰ যিটো দাম, সেইটো কমি যায়। গতিকে খাদ্যশস্যৰ দাম এই সময়ত নিম্নগামী হ'ল, যিয়ে দুখীয়া লোকৰ বাবে খাদ্যশস্য ক্ৰয় কৰাটো অতি লাভদায়ক হৈ পৰিলে। আৰু তেওঁলোকে কিছু পইচা সঞ্চয় কৰিব পৰা হ'ল। তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী কিছু উন্নত কৰিবলৈ তেওঁলোকৰ পইচাও ৰাহি হ'ল। 1950 চনৰ পৰা 1990 চনৰ মাজৰ এই সময়ছোৱাত আৰু এটা ডাঙৰ বিষয় আমি কৃষিখণ্ডত আলোচনা কৰিবই লাগিব, সেইটো হৈছে ৰাজসাহায্য। এই সময়ছোৱাত 1950 চনৰ পৰা 1990 চনৰ মাজত চৰকাৰে ক্ষুদ্ৰ কৃষকলৈ ৰাজসাহায্য আগবঢ়াইছিল। কিয়নো ক্ষুদ্ৰ কৃষকসকলৰ বাবে নতুন প্ৰযুক্তি কৌশল আৰু আধুনিক কৃষি সঁজুলি ক্ৰয় কৰাটো এটা ব্যয়বহুল কাৰ্য আছিল। কাৰণ ক্ষুদ্ৰ কৃষকৰ মাজত সিমান পইচা নাথাকে। গতিকে নতুন এটা বস্তু ল'বলৈ, নতুন এটা প্ৰযুক্তি কৌশল আঁকোৱালি ল'বলৈ তেওঁলোকৰ পইচাৰ অভাৱ বা যিটো টকা পইচাৰ অভাৱ, সেইটোত স্বাভাৱিক এটা কথা আছিলে।
লগতে তেওঁলোকে নতুন চিন্তাধাৰাকো আঁকোৱালি ল'বলৈ অলপ শংকা কৰিছিল। কাৰণ জানোচা পইচা খৰচ কৰি দিব আৰু তাৰ পৰা কোনো সুফল নধৰিব আৰু পইচাখিনি অথলে যাব। সেইকাৰণে তেওঁলোকে নতুন চিন্তাধাৰাক আঁকোৱালি ল'বলৈ শংকা কৰিছিল, ভয় কৰিছিল হয়তো তেওঁলোকৰ লোকচান হ'ব। গতিকে এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকক লৈ আৰ্থিক সহায়ৰ হাত আগবঢ়াইছিল, যাক কোৱা হয় ৰাজ সাহায্য বা ভৰ্তুকি, যাৰ সহায়ত দুখীয়া কৃষকসকলে লাভান্বিত হৈছিল আৰু ধনী দুখীয়াৰ যি পাৰ্থক্য সেইটো হ্ৰাস হোৱাত সহায় হৈছিল। ভাৰতীয় কৃষিখণ্ডত জনসংখ্যাৰ হেঁচা, অত্যাধিক বৰষুণ নিৰ্ভৰ বা প্ৰকৃতি নিৰ্ভৰ, কৃষি গৱেষণাৰ অভাৱ, ধনিক শ্ৰেণীৰ দ্বাৰা ভূমি দখল, এইবিলাক আছিল কৃষিখণ্ডক ব্যতিব্যস্ত কৰি ৰখা কিছুমান সমস্যা। 1950ৰ পৰা 1990 চনৰ সময়ছোৱাত বিভিন্ন পৰিকল্পনাৰ জৰিয়তে ভাৰতবৰ্ষৰ চৰকাৰে কৃষি উৎপাদন বৃদ্ধি এটা উল্লেখযোগ্য বিষয় বুলি ক'ব লাগিব। কৃষি উৎপাদন বৃদ্ধি হৈছিল, উদ্যোগৰ সহায়ক হৈ পৰিছিল কৃষিখণ্ডটো, আৰু সামাজিক দৃষ্টিভংগীৰো পৰিৱৰ্তন ঘটিছিল। কাৰণ কৃষিখণ্ডৰ উন্নয়নৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত হৈছিল আৰু ই সামাজিক দৃষ্টিভংগীত পৰিৱৰ্তন অনাত আমাৰ সহায়ক হৈ পৰিছিল। এতিয়া আহোঁ আমি ঔদ্যোগিক খণ্ডটোৰ বিষয়ে। 1950 চনৰ পৰা 1990 চনৰ সময়ছোৱাত এই মাজৰ সময়ছোৱাত ঔদ্যোগিক খণ্ডৰ কিদৰে বিকাশ লাভ কৰিছিল। আমি ইতিমধ্যে স্বাধীনতাৰ পূৰ্বৰ ভাৰতীয় অৰ্থনীতি নামৰ ভিডিঅ'টোত পাই আহিছোঁ যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বেই অতি কম সংখ্যক লোকহে উদ্যোগৰ লগত জড়িত আছিল। তদুপৰি আমি পাইছিলোঁ কৃষিখণ্ডত জনসংখ্যাৰ হেঁচা বৃদ্ধি পাইছিল, অৰ্থাৎ বেছিভাগ মানুহে সীমিত কৃষিখণ্ডতেই, কৃষি মাটিতেই কাম কৰিবলগীয়া হৈছিল, কোনো বিকল্প বৃত্তিৰ সন্ধান পোৱা নাছিল। এই ক্ষেত্ৰত উদ্যোগ খণ্ডই সবল আৰু সুদৃঢ় হোৱাটো সময়ৰ দাবী হৈ পৰিছিল। ব্ৰিটিছৰ সময়ত উদ্যোগ খণ্ডত গুৰুত্ব দিয়া নহৈছিল যদিও ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত এই খণ্ডৰ উন্নতি কৰাৰ বাবে সুবিধা আহি পৰিছিল। আন কথাত ক'বলৈ গ'লে মানুহৰ মৌলিক প্ৰয়োজনবোৰৰ ভিতৰত খাদ্য, বস্ত্ৰ, বাসস্থানৰ কথা ক'বলৈ গ'লে আমি মন কৰোঁ যে খাদ্যৰ বাদে বস্ত্ৰ আৰু বাসস্থানৰ বাবে বৰ্তমান যুগটো উদ্যোগৰ ওপৰতেই বেছি নিৰ্ভৰশীল। আন নালাগে, খাদ্যৰ ক্ষেত্ৰতো আমি আজিকালি কিছু হ'লেও উদ্যোগৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ। গতিকে এই উদ্যোগ খণ্ডৰ গুৰুত্ব দিয়াটো এক সময়ৰ দাবী হিচাপে চিহ্নিত কৰিব পাৰি। উদ্যোগীকৰণ মানে হৈছে জনসংখ্যাৰ এটা গোটক কৃষিখণ্ডৰ পৰা কেনেকৈ উদ্যোগ খণ্ডলৈ আমি স্থানান্তৰিত কৰিব পাৰোঁ, সেইটোৱেই হৈছে উদ্যোগীকৰণ। উদ্যোগত হোৱা নিয়োগ যিহেতু কৃষিখণ্ডত হোৱা নিয়োগতকৈ বেছি সুস্থিৰ হয়, কাৰণ কৃষিখণ্ডত নিয়োজিত যিবিলাক লোক আমি দেখা পাওঁ বছৰটোৰ প্ৰত্যেক দিনতে বা প্ৰত্যেক মাহতে তেওঁলোক নিয়োজিত নহ'বও পাৰে কৃষিখণ্ডৰ বিভিন্ন কামত, কিন্তু উদ্যোগৰ যিবিলাক মানুহ নিয়োজিত হৈ আছে তাত আমি দেখা পাওঁ বা বছৰৰ 12 মাহেই তেওঁলোকে এই উদ্যোগ এটাৰ লগত জড়িত হৈ থাকিবলৈ সুবিধা পায়। গতিকে উদ্যোগত যিবিলাক নিয়োগ হয় সেইবিলাক কৃষিখণ্ডত হোৱা নিয়োগতকৈ বেছি সুস্থিৰ। যি কি নহওক, স্বাধীনতাৰ পৰৱৰ্তী সময়ত কৃষিখণ্ডৰ দৰে উদ্যোগ খণ্ডই হঠাতে উত্তৰণ হোৱা নাছিল বা সেইটো সম্ভৱো নহয়। যদিও টিস্কোৰ দৰে কিছুমান উদ্যোগ সুপ্ৰতিষ্ঠিত আছিল স্বাধীনতাৰ সময়ত, কিন্তু তেনেকুৱা সংখ্যা খুব কমেই আছিল। কিন্তু দেশৰ শ্ৰীবৃদ্ধি হ'বলৈ, আত্মনিৰ্ভৰশীল হ'বলৈ বা এখন আধুনিক ভাৰত গঢ়িবলৈ উদ্যোগ খণ্ডৰ উন্নতি অতি প্ৰয়োজন হৈছিল। দেশৰ উদ্যোগীকৰণে জনমূৰি আয় বৃদ্ধি কৰা, অধিক লোকৰ নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰা, বিভিন্ন বস্তু উৎপাদন কৰা, যোগাযোগ, শক্তি, যাতায়াত, শিক্ষা, স্বাস্থ্য আদিৰ দৰে দেশৰ আন্তঃগাঁথনি মজবুত কৰা আৰু বৈদেশিক বিনিময়ৰ পৰা ধন সংগ্ৰহ আদি বিভিন্ন সুবিধা উদ্যোগীকৰণে আমাক আনি দিয়ে। এতিয়া উদ্যোগ খণ্ড বুলি কওঁতে ব্যক্তিগত উদ্যোগ খণ্ড আৰু ৰাজহুৱা যিবিলাক খণ্ড বা চৰকাৰী উদ্যোগ খণ্ড সেইবিলাকৰ কথা আমি মনলৈ আনিবই লাগিব। আৰু আমি এই ক্ষেত্ৰত বিভিন্ন পণ্ডিতৰ যুক্তি দেখিবলৈ পাওঁ যে ব্যক্তিগত খণ্ডই পৰিচালনা কৰিব পৰা ক্ষেত্ৰসমূহৰ পৰা চৰকাৰ ওলাই আহিব লাগে বা চৰকাৰী খণ্ডত সেইবিলাকত সোমাই থাকিব নালাগে। আমি দেখা পাওঁ যে কিছুমান কাৰ্য ৰাজহুৱা উদ্যোগ খণ্ডই কৰে যিবিলাকত যথেষ্ট সম্পদৰ নিৰ্গমন হয় বা সম্পদ বহুত খৰচ হয়,
যাক আমি সম্পদৰ অপচয় বুলিও ক'ব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ যিবিলাক উদ্যোগ আছে সেইবোৰ বন্ধ কৰাটো অতি প্ৰয়োজন, যাতে সম্পদৰ অপচয় নহয় আৰু সেইবোৰ উদ্যোগ ব্যক্তিগত খণ্ডলৈ আমি হস্তান্তৰিত কৰাটো অতি দৰকাৰ। কিন্তু আমি দেখা পাওঁ যে সহজে ৰাজহুৱা খণ্ড এটা বন্ধ কৰি দিয়াটোও কিন্তু ইমান সহজ কথা নহয়, কাৰণ ৰাজহুৱা খণ্ডটোত বহুত লোক যিহেতু নিয়োজিত হৈ থাকে, গতিকে সেই লোকসকলৰ কথা চিন্তা কৰিলে আমি ৰাজহুৱা খণ্ড এটা লোকচান ভৰা স্বত্বেও কিন্তু সহজে বন্ধ কৰি দিব নোৱাৰোঁ। বিশেষকৈ যেতিয়া আমি দেশৰ কল্যাণৰ কথা চিন্তা কৰোঁ, তেতিয়া কিন্তু আমি ৰাজহুৱা খণ্ডৰ যিটো গুৰুত্ব সেইটো আমি অধিক দেখা পাওঁ, য'ত জনসাধাৰণৰ কল্যাণৰ যিটো চিন্তা সেইটো সদায় আগত ৰখা হয়। তদুপৰি মূলধনৰ অভাৱ ব্যক্তিগত খণ্ডত এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছিল, যাৰ বাবে ৰাজহুৱা খণ্ডই এই বৃহৎ মূলধন বিনিয়োগ কৰিবলৈ সুবিধা পাইছিল আৰু ৰাজহুৱা খণ্ডৰ যিটো গুৰুত্ব সেইটো স্বাধীনতাৰ সময়ত অধিক দেখা গৈছিল। 1950 চনৰ পিছত উদ্যোগ খণ্ডত দেখা দিয়া এটা ডাঙৰ বিষয় হৈছে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা। অনুজ্ঞাপত্ৰ সাধাৰণতে আমি জানো এটা নতুন ইণ্ডাষ্ট্ৰী বা নতুন উদ্যোগ যেতিয়া গঠন কৰা হয় তেতিয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়, বা কেতিয়াবা প্ৰচলিত যিটো চলি থকা এটা ইণ্ডাষ্ট্ৰী সেইটো যদি আৰু অলপ প্ৰসাৰ কৰা হয় তেন্তে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়, বা বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী যদি একোটা উদ্যোগে উৎপাদন কৰিবলৈ বিচাৰে, আগতকৈ বেছি বস্তু বা বিভিন্ন ধৰণৰ বস্তু উৎপাদন কৰিব বিচাৰে, তেন্তেহ'লে সেই উদ্যোগটোকো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব। কিন্তু সেই অনুজ্ঞাপত্ৰ পাবলৈ যাওঁতে অনুজ্ঞাপত্ৰৰ কিছুমান অপব্যৱহাৰ হৈছিল, কাৰণ বৃহৎ কিছুমান উদ্যোগপতিবিলাকে অনুজ্ঞাপত্ৰবিলাক নিজেই সংগ্ৰহ কৰিছিল, যাতে কোনো পৰিপন্থী কোনো প্ৰতিযোগিতা নাথাকে, কোনো বিপৰীত এজন ব্যক্তিয়ে সেই অনুজ্ঞাপত্ৰ লাভ কৰি পেলাই প্ৰতিযোগিতাত নামিব নোৱাৰে। গতিকে তেনেধৰণৰ কিছুমান অনুজ্ঞাপত্ৰৰ অপব্যৱহাৰো হোৱা আমি দেখা পাইছিলোঁ। ইয়াৰ পিছত স্বাধীনতাৰ পৰৱৰ্তী সময়ত আমি যদি উদ্যোগ খণ্ডৰ বিষয়ে আলোচনা কৰিবলগীয়া এটা ডাঙৰ বিষয় হৈছে ঔদ্যোগিক নীতি। কিছুমান নীতি বা পলিচি চৰকাৰে গ্ৰহণ কৰিছিল। তাৰ ভিতৰত প্ৰথমটো হৈছে স্বাধীনতাৰ পিছতেই 1948 চনত গ্ৰহণ কৰা ঔদ্যোগিক নীতি। এই নীতি অনুসৰি এই শিল্পনীতি অনুসৰি আমাৰ দেশৰ যিবোৰ উদ্যোগ আছিলে সেই উদ্যোগক 4টা ভাগত ভাগ কৰা হৈছিল। প্ৰথম সূচী, দ্বিতীয় সূচী, তৃতীয় সূচী আৰু চতুৰ্থ সূচী হিচাপত ভাগ কৰা হৈছিল, য'ত প্ৰথম সূচীত প্ৰতিৰক্ষাৰ বাবে খাৰ বাৰুদ, প্ৰস্তুত শিল্প, আণৱিক শক্তি উৎপাদন আদি ৰখা হৈছিল। দ্বিতীয় সূচীত ঠিক তেনেদৰে কয়লা, লো তীখা, জাহাজ এইবিলাক উদ্যোগক সামৰি লোৱা হৈছিল, যিবিলাক আচলতে যিবিলাক নতুন উদ্যোগ আছিল আৰু সেইবোৰ ৰাজহুৱা খণ্ডৰ মালিকানা বা পৰিচালনাত ৰখা হৈছিল। তৃতীয় সূচীত সাধাৰণতে 20খন গুৰুত্বপূৰ্ণ বা বৃহৎ পৰিসৰৰ মূল উদ্যোগসমূহ আছিল, যিবোৰ বেচৰকাৰী খণ্ডৰ বাবে সংৰক্ষণ কৰা হৈছিল। তাৰ ভিতৰত আমি নিমখ, মটৰ গাড়ী, ৰসায়ন, ইলেক্ট্ৰনিক, ইঞ্জিনিয়াৰিং আদি আমি ধৰিব পাৰোঁ। আৰু চতুৰ্থ সূচীত আছিল সেইবিলাক উদ্যোগ যিবিলাক ওপৰৰ 3টা উদ্যোগত ৰখা নাছিল। ঠিক তেনেদৰে 1956 চনৰ ঔদ্যোগিক নীতি গ্ৰহণ কৰা হৈছিলে 30 এপ্ৰিল 1956 চনত, যিখন প্ৰস্তুত কৰা হৈছিল 1948 চনৰ উদ্যোগ নীতিত হোৱা কিছুমান আসোঁৱাহ দেখা পাই পেলাই এই নীতি প্ৰস্তুত কৰা হৈছিল। এই নীতিত আমি দেখা পাইছোঁ যে ইয়াত 3টা বিভাগত ভাগ কৰা হৈছিলে উদ্যোগসমূহক, এ সূচী, বি সূচী আৰু চি সূচী। এই সূচীত সাধাৰণতে ৰখা হৈছিল 17টা উদ্যোগ, আৰু এই উদ্যোগসমূহৰ ভৱিষ্যত উন্নয়নৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ ওপৰত ন্যস্ত কৰা হৈছিল। তাৰ ভিতৰত খাৰ বাৰুদৰ উৎপাদন, আণৱিক শক্তি আদি। বি সূচীত 12টা উদ্যোগক সামৰি লোৱা হৈছিল, যিবোৰ লাহে লাহে চৰকাৰী মালিকানাৰ অধীনত অনাৰ পৰিকল্পনা কৰা হৈছিল। আৰু চি সূচীত আছিলে আনবিলাক উদ্যোগ, যিবিলাক উদ্যোগৰ ভৱিষ্যত উন্নয়নৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আঁচনি অনুসৰি বেচৰকাৰী খণ্ডৰ প্ৰচেষ্টা আৰু উদ্যোগৰ ওপৰত এৰি দিয়া হৈছিল। এই 56 চনৰ যি ঔদ্যোগিক নীতি তাৰ জৰিয়তে বেচৰকাৰী উদ্যোগক অলপ উদগনিও দিয়া হৈছিল। শ্ৰমিকসকলৰ সুবিধা হিচাপেও এই নীতি প্ৰস্তুত কৰা হৈছিল এই শিল্পনীতিত। ইয়াৰ পিছতো আমি 1977 চনৰ ঔদ্যোগিক নীতি দেখা পাওঁ, আৰু 1980 চনৰ ঔদ্যোগিক নীতিও যথেষ্ট উদ্যোগ ক্ষেত্ৰত পৰিৱৰ্তন আনিছিল, আৰু শেষত 1990 চনতো আমি এটা নতুন ঔদ্যোগিক নীতি লাভ কৰোঁ। অৱশ্যে পৰৱৰ্তী সময়ত নতুন কিছুমান ঔদ্যোগিক নীতি আৰম্ভ হয়। শেষত আমি ক'ব লাগিব যে ঔদ্যোগিক খণ্ডৰ যথেষ্ট উন্নয়ন ঘটিছিল, বিশেষকৈ 1950 চনৰ পৰা 1990 চনৰ মাজৰ সময়ছোৱাত। ইয়াৰ কাৰণ হিচাপে আমি ক'ব পাৰোঁ যে 1951 চনত
ভাৰতৰ ঔদ্যোগিক উৎপাদনৰ সূচক আছিল 18.3 আৰু 1971 চনত ই হ'লগৈ 65.3। ঠিক তেনেদৰে 1999 আৰু 90 চনত এই ঔদ্যোগিক উন্নয়নৰ সূচক হ'লগৈ 196.4 অৰ্থাৎ 196.4। গতিকে আমি ক'ব পাৰোঁ যে মাজে সময়ে উত্থান পতন হ'লেও ঔদ্যোগিক উন্নয়নৰ যিটো ধাৰা সেইটো বৰ্তমানো চলি আছে। 1950 চনৰ আৰু 1990 চনৰ মাজৰ সময়ছোৱাত পঢ়িবলগীয়া এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বৈদেশিক বাণিজ্য। বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত আমি দেখা পাইছিলোঁ যে ভাৰতে আমদানি বিকল্পীকৰণ নীতি গ্ৰহণ কৰিছিল, অৰ্থাৎ আমদানি নকৰি কোনো এটা বস্তুৰ বিকল্প এটা আমাৰ দেশতে উৎপাদন কৰিবলৈ চেষ্টা কৰা। তেতিয়া কি হয়, আমাৰ দেশত আমদানি কৰিলে যি টকা খৰচ হোৱাৰ সম্ভাৱনা থাকে, যি সম্পদ খৰচ হোৱাৰ সম্ভাৱনা থাকে, সেইখিনি আমাৰ ৰাহি হৈ যোৱা। আৰু তাৰ বাবে চৰকাৰে কি কৰিছিলে, আমদানি শুল্ক, কোনো এটা দ্ৰব্য আমদানি কৰিলে তাৰ ওপৰত শুল্ক বা তাৰ ক্ষেত্ৰত কোটাৰ ব্যৱস্থা কৰিছিল, অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে আনিব পাৰিব, এনেধৰণৰ কিছুমান ব্যৱস্থা হাতত লৈছিল। ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ চৰকাৰে ভাৰতৰ যিবিলাক উদ্যোগ সেইবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰো এটা কথা আহি পৰিছিল, কাৰণ প্ৰতিযোগিতাত নামিবলৈ হ'লে ৰক্ষণাবেক্ষণ অতি জৰুৰী। দেশীয় উদ্যোগসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ উপৰিও যিবিলাক পৰিকল্পনা ৰচক, তেওঁলোকে আৰু এটা কথাত ভয় খাইছিল, যাতে ভাৰতৰ যিবিলাক মুদ্ৰা, ভাৰতৰ যিবিলাক সম্পদ, সেইবিলাক যাতে বিলাসী দ্ৰব্য আমদানি কৰাৰ ক্ষেত্ৰতেই যাতে খৰচ হৈ নাযায়। আৰু ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট পিছতহে গুৰুত্ব আৰোপ কৰিছিল, প্ৰায় 1980 দশকৰ পিছৰ